হেল্ল' নমস্কাৰ, স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভালকৈ পঢ়া শুনা কৰি আছে। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ যিবিলাক কমেণ্ট আছিলে, ইয়াৰ আগৰ ভিডিঅ'টোত মই যি কথা কৈছিলোঁ তাৰ কমেণ্টবোৰ পঢ়ি কেনে মই আজিৰ ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টোত আপোনালোকৰ মেক্সিমাম কমেণ্ট আছিলে ৱেটিং লিষ্ট বা ছেকেণ্ড লিষ্ট আপোনালোকক এখন লাগে, আৰু লগতে আৰু এটা মষ্ট মানে দেখিবলগীয়া কমেণ্ট আছিলে যে গ্ৰেজুৱেটসকলেও এই গ্ৰেড 4 এক্সামত মানে কোৱালিফাই হোৱা বুলি বহুত মেক্সিমাম কেণ্ডিডেটে কৈ আছে, সিহঁতৰ প্ৰুফো লগত আছে বুলি মোক কৈ আছে। তো এই দুটা বস্তুৰ বিষয়ে আপোনালোকক মই অকণমান আজি ভালকৈ বুজাব চেষ্টা কৰিম, বস্তুটো কি হৈ আছে। তাৰ লগতে মই যিমানখিনি পাৰোঁ ৰিচাৰ্চ কৰিছোঁ, আৰু লগতে এই ৱেটিং লিষ্ট বা এই গ্ৰেজুৱেট যিখিনি পাছ কৰিছে তাৰ সন্দৰ্ভত মই অকণমান এই ৰিলেটেড হৈ থকা উচ্চপদস্থ বিষয়াৰ লগতো অকণমান আলোচনা কৰিছোঁ। তো আলোচনা কৰি মই যিখিনি বুজি পাইছোঁ তাত এটা সিদ্ধান্তত উপনীত হৈছোঁ। তো সেইখিনি বস্তুৱে আপোনালোকৰ সন্মুখত আজি মই অকণমান বুজাবলৈ চেষ্টা কৰিম যে এই প্ৰচেছবোৰ কেনেকুৱা ধৰণে হয়, কি হয় বা ক'ত কি ভুল হৈ আছে। তো এইখিনিয়ে আপোনালোকৰ আগত মই আজি উপস্থাপন কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে গোটেইখিনি ভালকৈ চাব, বুজিব কথাখিনি মই কি ক'বলৈ গৈ আছোঁ, আৰু ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে গম নাপাব যে বস্তুটো মই ক'ৰ পৰা ক'ত কিখিনি কথা কৈ আছোঁ, কাৰণ এটাৰ লগত আন এটা কথাৰ পূৰা কানেক্ট হৈ আছে মানে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব, আৰু আপোনালোকৰো যি মতামত আছে সেইখিনি কমেণ্ট কৰি জনাব যে মই কি ভিডিঅ'টোত যিখিনি কথা কৈছোঁ সেইখিনিৰ লগত আপোনালোকে মানে ছেটিছফাই হয়নে নাই, এনেকুৱাকৈ হয়নে নাই, সেইটো আপোনালোকে বস্তুটো জনাব। ইয়াতে মই আৰু এটা কথা কওঁ যে মই কোনো ধৰণৰ গভমেণ্টৰ মানুহ নহয়, বা গভমেণ্ট নহয়, বা মই SLRCৰ মানুহ নহয়। মই আপোনালোকৰ কথাবোৰ শুনি কেনেহে বেলেগ বিষয়া বা বেলেগ মানুহৰ লগত কথা পাতি কেনে এটা সিদ্ধান্তত উপনীত হৈছোঁ। তো হয়তো ময়ো গোটেইখিনি ভুলো হ'ব পাৰে, আৰু মষ্ট প্ৰবেবলি মই যিমানখিনি শুনিছোঁ বা বুজিছোঁ যে এনেকুৱা ধৰণে হয়। তো আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পাব, আৰু ভিডিঅ'টো শেষৰলৈকে চাব। যদি মোৰ প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ মতামতটো নিশ্চয়কৈ মই কমেণ্টত জনাব। মই আশা ৰাখিলোঁ আপোনালোকে যাতে বস্তুখিনি বুজি পায়। তো বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া মূল কথাটো হ'ল যে ৱেটিং লিষ্ট বা ছেকেণ্ড লিষ্ট মানে কি। তো ৱেটিং লিষ্ট মানে হ'ল আপোনালোকে যোনটো এক্সাম দিছে বা যি এক্সাম দিয়ে সেই এক্সামটোত পাছ কৰিছে, তাৰপিছত আপোনালোকে ৱেটিং লিষ্টত আছে। মানে এক্সামটোত পাছ কৰিছে কিন্তু আপোনালোকে ফাইনেল নহয় যে আপোনালোকে পাবনে নাই, তাৰ কাৰণে আপোনালোকে ৱেটিং লিষ্টত আছে। যদি কোনোবাই চাকৰি নাপায় তেতিয়াহ'লেহে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। কিন্তু আমাৰ এই ADREৰ ক্ষেত্ৰত কেছটো অকণমান বেলেগ হৈছে। আমাৰ যোনখন ৰিজাল্ট দিছে, মানে প্ৰভিজনেল ৰিজাল্ট ওলাইছে, সেইখনত মানে ডাইৰেক্ট আপোনালোকক লিখা আছে যে নট কোৱালিফাইড বুলি। মানে আপোনালোকে, যদি মই চিম্পুল কথাত ক'বলৈ যাওঁ, আপোনালোকে ফেইল কৰিছে, সেইটোৱে ক'ব পাৰি। তো যদি ৰিজাল্টত এনেকুৱা থাকিলহেঁতেন যে ইউ আৰ কোৱালিফাইড অনলি, মানে এনেকৈ থাকিলে ইউ আৰ কোৱালিফাইড বা ব্ৰেকেটত থাকিলে ৱেইটিং, তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিলেহেঁতেন যে নিশ্চয় আমাৰ এখন ৱেটিং লিষ্ট আহিব। বা ব্ৰেকেটত যদি ৱেইটিঙো নাথাকিল হয়, ইউ আৰ কোৱালিফাইড এনেকুৱা যদি লিখা থাকিল হয়, তেতিয়াহ'লে আপোনালোকে এটা ভাবিব পাৰিলেহেঁতেন যে নিশ্চয় ইয়াৰ কিবা এটা ছেকেণ্ড চান্স আছে বা ছেকেণ্ড কিবা এখন আহিব পাৰে। কিন্তু ইয়াতে যেতিয়া আপোনালোকক ডাইৰেক্ট নট কোৱালিফাই বুলি লিখিছে, আৰু যিবিলাকে পাছ কৰিছে সেইবিলাকক ডাইৰেক্টলি এনেকুৱাকৈ লিখিছে যে ইউ আৰ কোৱালিফাইড ফৰ এপইণ্টমেণ্ট। এই এপইণ্টমেণ্ট শব্দটো বহুত ইম্পৰ্টেণ্ট, কাৰণ এপইণ্টমেণ্ট বুলি যিহেতু লিখিছে সিহঁতৰ কনফাৰ্ম আপোনালোকে চাকৰি পাবই। তো এপইণ্টমেণ্ট বুলি যে লিখিছে সেইটোৰ মেইন কথাটো আপোনালোক এইটোৱে বুজাব বিচাৰিছে যে এইখন কোনো ধৰণৰ মানে আপোনালোকক মেৰিট লিষ্ট হিচাপত দিয়া নাই। আপোনালোকৰ এইখন যে এপইণ্টমেণ্টৰ এখন প্ৰভিজনেল চাৰ্টিফিকেট, ফাইনেল এপইণ্টমেণ্টখন আপোনাক পিছত দিব, কিন্তু এইখনত মানে এইখন আপোনাৰ প্ৰভিজনেল চাৰ্টিফিকেট এপইণ্টমেণ্টৰ কাৰণে। মেৰিট লিষ্ট দিয়া বুলি আমি কেতিয়া ক'ব পাৰিলোঁহেঁতেন, যেতিয়া ধৰক আপোনাৰ ADREত টোটেল ভেকেঞ্চি আছিলে 11,300 চামথিং কিবা এটা ভেকেঞ্চি আছিলে। তো আমাক যদি এনেকুৱাকৈ পাছ কৰাই দিলেহেঁতেন যে 11,310টা বা যি আছিলে ইমানজন কেণ্ডিডেটৰ ভিতৰত আমাৰ 14,000 বা 12,000 কেণ্ডিডেটে কোৱালিফাই কৰিছে, তাৰ ভিতৰত যিখিনি 11,310 বা যিখিনি আছে তাৰ ভিতৰত
ভিতৰত আছে সেইখিনি ডাইৰেক্ট আমি কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বুলি দিছোঁ, মানে কনফাৰ্ম বুলি দিছোঁ। আৰু বাকী যিখিনি থাকিলে 1000 বা 500 যিখিনি কেণ্ডিডেট আমাৰ কোৱালিফাই কৰিছে সিহঁতক জাষ্ট আমি ৰিজাল্টত ইউ আৰ কোৱালিফাইড বুলি দেখুৱাইছোঁ। তেতিয়াহ'লে আপোনালোকে ধাৰণা কৰিব পাৰিলেহেঁতেন যে কিবা এটা ৱেইটিঙত পিছত চান্স থাকিব বা কিবা এখন মানে যদি কোনোবাই জব নলয় তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দি পিছলৈ মাতিব পাৰিলেহেঁতেন। কিন্তু SLRCয়ে সেইটো কৰা নাই। SLRC ডাইৰেক্ট নট কোৱালিফাইড বুলি দিছে। তাৰ মানে আপোনালোকে এইটো বুজাইছে যে আপুনি জবটো পাবলৈ যিমান মাৰ্কছ লাগিছিলে, মানে কাট অফ বুলিয়ে ক'ম, যিমান মাৰ্কছ লাগিছিল বা যিমান কাট অফ লাগিছিলে সেইখিনি কাট অফ আপোনালোকে পোৱা নাই। মানে ভাইভাত নিশ্চয়কৈ কিবা এটা কাট অফ বা কিবা এটা মিনিমাম মাৰ্কছ ৰখা বুলি আমি ধৰিব পাৰোঁ। কেনেকৈ ধৰিম মই আপোনাক কেনেকৈ ধৰিব পাৰোঁ মই সেইটো বুজাই দিছোঁ হা। চিম্পলি আপোনালোকক এবাৰ বুজাই দিছোঁ। এতিয়া চাওক, SLRCয়ে চিলেক্ট কৰা প্ৰচেছ বা প্ৰচিডিউৰটো এনেকুৱা ধৰণে হ'ব পাৰে। ছাপ'জ কোনোবা কেণ্ডিডেটে ভাইভাত 5ৰ ভিতৰত 5 মাৰ্কছ পাইছে, তো সেই কেণ্ডিডেটখিনিক যিমান কেণ্ডিডেট আছে তাৰ ভিতৰত 5ৰ ভিতৰত 5 মাৰ্কছ যিখিনি পাইছে ভাইভাত, সেইখিনি কেণ্ডিডেট প্ৰথমতে চাইড কৰিছে, মানে শ্বৰ্ট লিষ্টেড কৰিছে। কৰি কেনে সেইখিনি ষ্টুডেণ্টৰ ভাইভাৰ মাৰ্কছ প্লাছ ৰিটেনৰ মাৰ্কছ এড কৰিছে। এড কৰি সেইখিনি টোটেল নাম্বাৰ কাউণ্ট কৰিছে যে কিমান পালে সিহঁতে লিখিছে, আৰু সেইখিনিক ইনক্ৰিজিং বা ডিক্ৰিজিং অৰ্ডাৰতে লিখিছে। মানে যোনে হায়েষ্ট মাৰ্ক পাইছে তাক আগত লিখিছে, তেনেকৈ লাহে লাহে কম মাৰ্কছ পোৱালৈকে কমাই আনিছে। হৈ গ'ল। এতিয়া যদি 5ৰ ভিতৰত 5 মাৰ্কছ পাইছে প্লাছ যদি আপোনাৰ ৰিটেনতো মাৰ্কছ ভাল পাইছে, তেনেকুৱা কেণ্ডিডেট যিমান আছে যদি সেই গোটেইখিনি কেণ্ডিডেট মিলি কেনে আপোনালোকৰ যিমান ভেকেঞ্চি আছিলে কমপ্লিট হৈ গৈছে, তেনেহ'লে আৰু পিছত আৰু কাট অফ বা পিছত আৰু 4 বা 3 মাৰ্কছ পোৱাখিনি চোৱাৰ দৰকাৰে নাই। কিন্তু যদি হয়তো কমপ্লিট হোৱা নাই, 5ৰ ভিতৰত 5 মাৰ্কছ পাই কেনেও কমপ্লিট হোৱা নাই, যিখিনি ভেকেঞ্চি থাকিলে তাৰ কাৰণে এতিয়া সিহঁতে কৰিব যে ভাইভাত 4 কিমান পাইছে, 4 মাৰ্কছ কিমান পাইছে। তেতিয়া যিখিনি কেণ্ডিডেটে 4 মাৰ্কছ পাইছে প্লাছ ৰিটেনৰ মাৰ্কছখিনি যিমানখিনি পাইছে গোটেইখিনি কেণ্ডিডেট শ্বৰ্ট লিষ্টেড কৰি তাৰ ভাইভা প্লাছ ৰিটেনৰ মাৰ্কছখিনি সিহঁতে লিখি উলিয়াইছে। সেইখিনিও তেনেকুৱাকৈ ডিক্ৰিজিং অৰ্ডাৰত লিখিছে। তাৰ পৰা চিলেক্ট কৰিছে। চিলেক্ট কৰি যেতিয়া দেখিছে যে 4 মাৰ্কছ যিমানখিনি কেণ্ডিডেট পাইছিলে সেই গোটেইখিনি 5 আৰু 4 মাৰ্কছ পোৱা কেণ্ডিডেটখিনি মিলি কেনে আমাৰ যিখিনি ভেকেঞ্চি আছিলে গোটেইখিনি কমপ্লিট হৈ গৈছে। আৰু যদি তাৰ পিছতো এনেকুৱা ধৰণৰ হ'ব পাৰে যে কমপ্লিট হোৱা নাই, কেইটামান পষ্ট বা 100 বা 50 মান পষ্ট বাকী আছে, তেতিয়া তেওঁলোকে চাব যে 3 মাৰ্কছ বা 3.5 মাৰ্কছ কিমান পাইছে। এতিয়া 3.5 বা 3 মাৰ্কছ পোৱা ষ্টুডেণ্ট 1000জন আছে বা 500জন আছে। তেতিয়া সিহঁতে কি কৰিব, ৰিটেনৰ মাৰ্কছটো আৰু 3.5 পোৱা মানে ভাইভাত 3.5 পোৱা মাৰ্কছটো এড কৰিব। এড কৰি টোটেল মাৰ্কছটো উলিয়াব। তাৰপিছত ডিক্ৰিজিং অৰ্ডাৰত সিহঁতে সজাই লৈছে। ধৰা লওক 500জন কেণ্ডিডেট লৈছে, কিন্তু আমাৰ ভেকেঞ্চি লাষ্টত থাকিল কিমান, যে 100টাহে লাগে। তেতিয়া কিন্তু আপোনালোকৰ সেই প্ৰথমত যিকেইটা টোটেল মাৰ্কছত হায়েষ্ট মাৰ্ক পোৱা আছিলে সেইখিনিহে 100জনৰ ভিতৰত আহিল, বাকী কেইজন কিন্তু 400জন বাদ পৰি গ'ল। তেতিয়া বহুত কেণ্ডিডেটে ক'ব পাৰে যে মই ৰিটেনতো ইয়াৰ নিচিনা মাৰ্কছ পাইছোঁ, ভাইভাটো ইয়াৰ নিচিনা মাৰ্কছ পাইছোঁ, কিন্তু তথাপিও মই চিলেক্ট হোৱা নাই। কাৰণ যেতিয়া ইনক্ৰিজিং বা ডিক্ৰিজিং অৰ্ডাৰত আমাক সজাই আহিছে আপোনাৰ নামটো হয়তো কিবা 1 বা আধা নম্বৰৰ কমৰ কাৰণে আপোনাৰ নামটো অহা নাই, সেইকাৰণে চিলেক্ট হোৱা নাই। তো বস্তুখিনি আপোনালোকে বুজিছেতো মই কি ক'ব খুজিছোঁ। মানে ৰিটেনৰ মাৰ্কছ প্লাছ ভাইভাৰ মাৰ্কছ প্ৰথমতে 5 কিমান পাইছে এড কৰি কেনে শ্বৰ্ট লিষ্ট কৰিছে, তাৰপিছত 4 এড কৰি কেনে শ্বৰ্ট লিষ্ট কৰিছে। যদি সেইখিনিত কমপ্লিট হৈ গৈছে তেতিয়াহ'লে আকৌ তাৰ তলত যিখিনি মাৰ্কছ পাইছে সেইখিনি চোৱাৰ দৰকাৰে নাই। আৰু যিবিলাকে ধৰক যদি মানে কমপ্লিট হোৱা নাই তেনেহ'লে ভাইভাৰ মাৰ্কছটো অকণমান কমাই কেনে আনি কেনে আকৌ শ্বৰ্ট লিষ্ট কৰিছে। তো এনেকুৱাকৈ ভেকেঞ্চিবোৰ তেওঁলোকে কমপ্লিট মানে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে, আৰু তেনেকৈ কৰিছে যেন মোৰ লাগিছে। সেইকাৰণে আপোনালোকৰ ভাইভাত এটা মিনিমাম মাৰ্কছ বা কাট অফ বুলি যদি আমি কওঁ সেইটো তেওঁলোকে ওলাই পৰিছে। কাৰণ যদি ভাইভাত কাট অফ মাৰ্কছ নাথাকিলেহেঁতেন, অনলি আপোনালোকৰ ৰিটেন বা ভাইভা মাৰ্কছ এড কৰি কেনে দিলহেঁতেন, তেতিয়াহ'লে হয়তো বহুত কিউ জেনেৰেল থকা ল'ৰা ছোৱালী বা ৰিটেনত ভাল মাৰ্কছ পোৱা ল'ৰা ছোৱালীখিনিও পালহেঁতেন। সেই কাট অফ মাৰ্কছটো থকাৰ কাৰণে ভাইভাত তেওঁলোকে কাট অফ বুলিয়ে কৈছোঁ, এইটো কাট অফ বুলি নকয়, একচুৱেলি এটা মিনিমাম মাৰ্কছ বুলি কোৱা হ'ব। SLRC যদি কয় সেইটো কাট অফ নক'ব, SLRC ফালৰ পৰা সিহঁতে এটা মিনিমাম মাৰ্কছ ধৰা বুলিয়ে ক'ব। তো এনেকুৱা ধৰণৰ এটা কাট অফ মাৰ্কছ লৈ কেনে যিখিনি ষ্টুডেণ্টে ভাল মাৰ্কছ পাইছে টোটেলত, তো সেইখিনি ষ্টুডেণ্টৰহে চিলেকশ্যন হৈছে। তো মষ্ট প্ৰবেবলি বহু কেণ্ডিডেটৰ
মানে ভাল মাৰ্কছ পোৱা কেণ্ডিডেটৰ যে চিলেকশ্যন হোৱা নাই এইটোৱে মেইন ৰিজন হ'ব, কাৰণ তেওঁলোকৰ ভাইভাত চাগে যোনখিনি মিনিমাম মাৰ্কছ লাগে সেইখিনি পোৱা নাই। SLRC এইটো আমাক আগতে কৈ দিয়া নাই যে এটা মিনিমাম মাৰ্কছ লাগিব বুলি ভাইভাত, কিন্তু যেতিয়া শ্বৰ্ট লিষ্ট কৰিছে হয়তো যে কেণ্ডিডেট বহুত বেছি আৰু মাৰ্কছো চাগে বহুত কেণ্ডিডেটে বহুত ভাল ভাল মাৰ্কছ পাইছে, সেইকাৰণে তেওঁলোকৰ মানে এটা মিনিমাম মাৰ্কছৰ ভিতৰত গোটেইখিনি পষ্ট ফিল আপ হৈ গৈছে, তাৰ তলত মাৰ্কছ আৰু ল'ব লগা হোৱা নাই। তো সেইকাৰণে বহুত কেণ্ডিডেটে চিলেক্ট হোৱা নাই। এতিয়া ভাইভাত আপোনালোকে কোনে কিমান পাইছে সেইটো আপোনালোকে ডাইৰেক্টলি ক'ব নোৱাৰে, গোটেইখিনি ডিপেণ্ড কৰিব যোনে আপোনালোকৰ ভাইভা লৈছিলে সেই বৰ্ডখনৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনালোকক কিমান মাৰ্কছ দিছে। তো ভাইভা বস্তুটোৱে তেনেকুৱা যে আপুনি প্ৰিডিকশ্যন কৰিব নোৱাৰে। তো ভাইভাৰ ওপৰতো মই ইয়াৰ আগৰ ভিডিঅ'টোত মই অকণমান বুজাই দিছোঁ কেনেকৈ আপোনালোকৰ মাৰ্কিং ছিষ্টেম হয়। তো যদি চোৱা নাই আগৰ ভিডিঅ'টোত চাব পাৰে, মই ভিডিঅ'টোত অকণমান কৈ দিছোঁ ভাইভা কেনেকুৱাকৈ হয়, ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব পাৰে। তো ভাইভাটো তেনেকুৱাই হয় যে আপোনালোকে কোনো প্ৰিডিক্ট কৰিব নোৱাৰে কোনে কিমান মাৰ্কছ পাব। কিছুমান ধৰক অকণমান কম পোৱা মাৰ্কছো মানে ৰিটেনত কম মাৰ্কছ পোৱা ষ্টুডেণ্ট বা কেণ্ডিডেটো আপোনালোকৰ ভাইভাত গৈ 5ৰ ভিতৰত 5 পাব পাৰে, গোটেইখিনি ডিপেণ্ড কৰিব তেওঁৰ প্ৰেজেণ্টেশ্যনৰ ওপৰত। তো তেনেকুৱাকৈ আপুনি একো ক'ব নোৱাৰে। তো সেইকাৰণে আপোনালোকৰ গোটেইখিনি ডিপেণ্ড কৰিব দুটা মাৰ্কছৰ ওপৰতে, ৰিটেন প্লাছ ভাইভা। ৰিটেনত যদি আপুনি ভাল মাৰ্কছ পাইছে প্লাছ ভাইভাৰো এটা ভাল মাৰ্কছ পাই তেওঁলোকৰ মিনিমাম মাৰ্কছটো কোৱালিফাই কৰিছে, তেতিয়াহে আপোনালোকে জব পাবলৈ সক্ষম হৈছে। আৰু নাইবা আপোনালোকে যদি ৰিটেনত ভাল মাৰ্কছ পাইছে ভাইভাত ভাল মাৰ্কছ পোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ নট কোৱালিফাইড বুলি আহিছে। আৰু এনেকুৱাকৈও হ'ব পাৰে যে ৰিটেনত কম মাৰ্কছ আছে কিন্তু ভাইভাত ভাল মাৰ্কছ পাইছে, তেনেকুৱাকৈ হৈ কেনে কোৱালিফাই হৈছে। কিছুমানে আছে কি কয় বহুত কম মাৰ্কছ পাইছে, জাষ্ট কোৱালিফাই কৰিছে ৰিটেনত, আৰু সেইফালে ভাইভাত কোৱালিফাই কৰিব পৰা নাই, সিহঁতৰো নাম অহা নাই। তো এনেকুৱা ধৰণৰ বহুত মানে কনচিকুৱেঞ্চেছ আছে, যাৰ কাৰণে শ্বৰ্ট লিষ্টেড কৰোঁতে মানে সিহঁতেও এইবিলাক বস্তু চাই কেনে এটা নিশ্চয় হয়তো মিনিমেল মানে যোনটো মাৰ্কছ লাগে ভাইভাত সেইটো ৰাখিছে, কাৰণ কেণ্ডিডেট আপোনালোকৰ বহুত, আৰু আপোনালোকৰ কেণ্ডিডেটৰ ভেকেণ্ট পষ্ট ৰখা নাই। ADREত গ্ৰেড 3 যেনেকৈ আপোনালোকৰ 186টা পষ্ট খালী থাকিয়ে গৈছে, আপোনালোকৰ কিন্তু থকা নাই, গোটেইখিনি ফিল কমপ্লিট কৰিছে। ন' ডাউট সেইটো ক'ব পাৰি যে এজনে 2-3টা পষ্টত চাকৰি পাইছে বা পাব পাৰে, সেইটোতো আমি নাজানো কেনেকৈ শ্বৰ্ট লিষ্টেড কৰিছে। তো যদি পাইছে তাৰ মাজত অভাৰলেপিং হৈ যদি আছে, সেইখিনি এটা মিনিমাম এমাউণ্ট অফ অভাৰলেপিং থাকিব, আৰু সেইখিনি নেক্সট যেতিয়া ৰিকুইটমেণ্ট ওলাব তাত এড কৰি দিব। চ' SLRCয়ে যিহেতু ডাইৰেক্ট নট কোৱালিফাই বুলি দিছে, চ' মই ভাবোঁ বা মই যিখিনি কথা পাতিছোঁ আলোচনা কৰিছোঁ, তো এনেকুৱা লাগিছে যে ছেকেণ্ড লিষ্ট বা ৱেইটিং লিষ্ট অহাৰ সম্ভাৱনা বহুতেই কম। ময়ো বিচাৰোঁ যে আপোনালোকে ইমান কষ্ট কৰিছে, সকলোৱে ইমান কষ্ট কৰিছে, সকলোৱে আশানুৰূপভাৱে ৰিজাল্টটো লাভ কৰক আৰু কোনোবাত নহয় কোনোবা ঠাইত চাকৰিত যোগদান কৰিবলৈ সক্ষম হওক। আৰু যিহেতু অভাৰলেপিং সমস্যাটো আছে, তো যিখিনি অভাৰলেপিং থাকে সেইখিনি এইবাৰতে দি কেনে শেষ কৰি দিলে আপোনালোকৰ আৰু পিছলৈ কষ্ট নহ'ব। যিখিনি যোগ্য বা যিখিনি পাবলগীয়া ষ্টুডেণ্ট সেইখিনি একেবাৰেই পাওক। তো ময়ো বিচাৰোঁ যে এখন ৱেইটিং লিষ্ট বা ছেকেণ্ড লিষ্ট আহক, কিন্তু যিখিনি মই দেখিছোঁ মানে মোৰ এনেকুৱা লগা নাই যে আপোনালোকৰ ছেকেণ্ড লিষ্ট বা ৱেইটিং লিষ্ট ৰাখিব, কাৰণ যিটো ৰিজাল্ট দিছে আপোনালোকৰ নট কোৱালিফাইড বুলি ডাইৰেক্ট দিছে। আপোনালোকে যদি এক্সামত কোৱালিফাই কৰা নাই মানে পাছেই কৰা নাই, তেনেহ'লে আপোনালোকৰ নামটো কেনেকুৱাকৈ ৱেইটিং লিষ্টত আহিব এইটো আপোনালোকে সাধাৰণ জ্ঞানৰ কথা, আপোনালোকে নিজেও জানে। ফেইল কৰা মানুহ এটাকতো আপোনালোকক ৱেইটিং লিষ্টত দিব নোৱাৰে, পাছ কৰিলে কথাটো বেলেগ আছিলে। তো হয়তো যদি আকৌ এবাৰ ছেকেণ্ড লিষ্ট ওলায়, তেতিয়াহ'লে আপোনালোকৰ চাগে ৰিজাল্ট আকৌ এবাৰ ওলাব পাৰে, ডাইৰেক্টটো এনেকৈ ছেকেণ্ড লিষ্ট মাৰিব নোৱাৰে, হয়তো ৰিজাল্ট আৰু এবাৰ ওলাব পাৰে। তো তেনেকুৱাকৈ হ'ব পাৰে। তাৰ লগতে আৰু এটা কথা আছে, ইয়াতে চাওক আপোনালোকে ভাইভাত যদি মাৰ্কছটো অকণমান কম কৰি কিনে ছেকেণ্ড লিষ্ট এখন মাৰে, তেনেহ'লে ইফালে আপোনালোকৰ ৰিটেনত কোৱালিফাই যিবিলাকে কৰিছিলে, অকণমান যিবিলাকে বহুত বেছি মাৰ্কছ পাইছিলে, তাৰ লগতে কিছুমানে কম মাৰ্কছো পাই কেনে ৰিটেনত কোৱালিফাই কৰিছিলে, যদি মাৰ্কছ আপোনালোকক নেদেখুৱায়, অনলি জাষ্ট ছেকেণ্ড লিষ্টৰ কাৰণে ইউ আৰ কোৱালিফাইড ফৰ ফাৰ্ডাৰ প্ৰচেছ বুলি সেনেকুৱাকৈ দেখুৱায়, তেতিয়াহ'লে তাতেও বহুত কথা আহি যাব। কাৰণ তেনেকুৱা বহুত কেণ্ডিডেটে ক'ব যে আমি মাৰ্কছ নাজানো এতিয়ালৈকে, কেনেকুৱাকৈ ছেকেণ্ড লিষ্ট মাৰিলে বা মাৰ্কছ একো নজনাকৈ একো নেদেখুৱাকৈ আপোনালোকে আকৌ কেনেকুৱাকৈ ছেকেণ্ড লিষ্ট এখন মাৰিলে, এইখিনি ষ্টুডেণ্ট কেনেকৈ চিলেক্ট হ'ল বা আমিও পাব লাগিছিলে নাপালোঁ। তো এনেকুৱা ধৰণৰ বহুত কথা বা বহুত প্ৰব্লেমছ সিহঁতে যেতিয়া ছেকেণ্ড লিষ্ট মাৰিব খোজে তেতিয়া আহি পৰে। তো মষ্ট প্ৰবেবলি ছেকেণ্ড লিষ্ট ADREৰ ক্ষেত্ৰত হয়তো নামাৰিব পাৰে, মোৰ তেনেকুৱা লাগিছে। 80% চান্স আছে যে নামাৰিব ছেকেণ্ড লিষ্ট, হয়তো ভেকেঞ্চি জল্দি আহিব পাৰে, আকৌ নতুন ভেকেঞ্চি আহিব পাৰে।
কিন্তু হয়তো ছেকেণ্ড লিষ্ট নামাৰিব পাৰে। আমাৰ আপোনালোকে নিশ্চয় নিউজ চেনেলটো দেখিছে যে আমাৰ কংগ্ৰেছৰ কোনোবা নেতা বা কি আছিলে, মই ভালকৈ চোৱা নাই, আপোনালোকে যদি চাইছে গম পাব যে তেওঁলোকে সিদিনা টক শ্ব' এটাত কৈছিলে যে ৱেইটিং লিষ্টৰ ব্যৱস্থা থাকে। ন' ডাউট ৱেইটিং লিষ্টৰ ব্যৱস্থা প্ৰত্যেক চাকৰিতে থাকে, কিন্তু আমাৰ SLRCয়ে সেই ব্যৱস্থাটো যদিও ৱেইটিং লিষ্ট এখন লগত ৰাখিছে, তেওঁলোকে পাব্লিছ কৰিব খোজা নাই। কাৰণ এপইণ্টমেণ্ট যিখিনি হ'ব লগা আছে 11 তাৰিখে সেইখিনি আগতে হৈ লওক, তাৰপিছত সিহঁতে কিবা হয়তো ডিচিশ্যন ল'ব পাৰে। এতিয়াও একো মানে সদৰি কৰি দিয়া নাই, গোটেইখিনি ডিপেণ্ড কৰিব আপোনালোকৰ কিমান পষ্ট খালী থাকি গ'ল আফটাৰ এপইণ্টমেণ্ট। তো এপইণ্টমেণ্ট নোহোৱালৈকে আপোনালোকে একো কৰিব নোৱাৰে। ছেকেণ্ড লিষ্ট অহাৰ চান্স বৰ্তমানটো নাই, কিন্তু আহিলে মোৰ ভাল লাগিব, লগতে আপোনালোকৰ সকলোৰে ভাল লাগিব। আৰু মই সেইটোৱে আশা কৰোঁ যে এপইণ্টমেণ্ট ছেকেণ্ড লিষ্ট এখন দি কেনে আপোনালোক সকলোকে যিখিনি পাবলগীয়া আছিলে ভেকেঞ্চি যিমান থাকে সেইখিনি পৰিপূৰ্ণ হৈ যাওক আৰু সকলোৱে চাকৰি পাওক। আপোনালোকৰ কমেণ্টবোৰ দেখি কেনে মোৰ সঁচাকৈ নিজৰে বহুত বেয়া লাগিছে, কাৰণ ইমান কেণ্ডিডেটে কষ্ট কৰি কেনে চাকৰি বহি মানে এক্সাম দিবলৈ বহিছে, পাছো কৰিছে, ভাইভাও দিছে, তো তাৰ পৰা কিউ জেনেৰেলটো পাছ কৰিছে, তাৰপিছতো নাম অহা নাই, এনেকুৱা প্ৰব্লেমছ বহুত কিছু হৈছে। তো সঁচাকৈ বহুত এটা দুখ লগা বিষয়, কাৰণ আপোনালোকৰ বহুত এনেকুৱা কেণ্ডিডেট আছে, বহুত দুখীয়া ঘৰৰ কেণ্ডিডেট আছে, মানে বহুত কষ্ট কৰি বহুত প্ৰব্লেমছৰ মাজত, ঘৰুৱা সমস্যা থাকে, নিজৰ কিবা কিবি প্ৰব্লেম থাকে, তো তাৰ মাজতো যে এক্সামবোৰ দি আছে আৰু কোৱালিফাই হৈছে, লাষ্টৰ অৱশেষত গৈ কেনে আপোনালোকে নট কোৱালিফাইড বুলি দেখি কেনে আপোনালোকৰ বহুত হয়তো মনটো বেয়া লাগি গৈছে, আপোনালোকে ভাগি পৰিছে। তো ময়ো বিচাৰোঁ যে এখন ছেকেণ্ড লিষ্ট মাৰক চৰকাৰে। ময়ো চৰকাৰক আহ্বান জনাম যে এখন যদি ছেকেণ্ড লিষ্ট পিছলৈ আপোনালোকে তৈয়াৰ কৰিব পাৰে তে সকলোৰে কাৰণে সুবিধা হ'ব। তো ৱেইটিং লিষ্ট বা ছেকেণ্ড লিষ্টৰ মোৰ এইখিনিয়ে ক'ব লগা আছিল। আপোনালোকৰ মন্তব্যটো মোক কমেণ্টত প্লিজ জনাব, কিন্তু সেইটো নেপাহৰিব আপোনালোকে জনাবলৈ। আৰু এতিয়া আহিম আপোনালোকৰ ছেকেণ্ড টপিক, যে গ্ৰেজুৱেশ্যন হৈ কেনেও কেনেকৈ গ্ৰেড 4 চাকৰি পালে। এতিয়া চাওক, কালিও মই কৈছিলোঁ যে কিছুমানে গ্ৰেজুৱেশ্যন হৈ কেনে চাকৰি পাইছে, বহুত পাইছে, অকণমান কেণ্ডিডেট নহয়, বহু সংখ্যক কেণ্ডিডেটে পাইছে। আৰু লগতে কিছুমানে আছে যে গ্ৰেজুৱেট পঢ়ি থকা অৱস্থাতে চাকৰি পাইছে, সিহঁতৰ কাৰণে একো প্ৰব্লেম নহয়, কাৰণ গ্ৰেজুৱেট পঢ়ি থকা অৱস্থাত পাইছে যদি তেওঁলোকৰ একো প্ৰব্লেম নহয়, কাৰণ তেওঁলোক গ্ৰেজুৱেট হোৱা নাই। কিন্তু যিবিলাকে গ্ৰেজুৱেট হৈ কেনে ভুৱা তথ্য দি বা তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপডেট নকৰাকৈ তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে, তেওঁলোকৰ কাৰণে কিন্তু প্ৰব্লেম হ'ব। আজি নহ'লেও কেইদিনমান পিছত হ'লেও আপোনালোকৰ প্ৰব্লেম হ'ব। ছাপ'জ ধৰি ল'লোঁ যে এনেকুৱাকৈ গ্ৰেজুৱেশ্যন পাছ কৰি চাকৰি লোৱা সংখ্যা বহুত কম, ধৰি ল'লোঁ আমি 100 জনেই আছে, তেওঁলোকে চাকৰিও পাই গ'লে, ফাইনেল এপইণ্টমেণ্টো পাই গ'লে, আপোনাৰ লগত প্ৰব্লেম হ'ব চাকৰি জীৱনত। তেতিয়া কাৰণ চৰকাৰৰ ৰুলছ ৰেগুলেশ্যন বা আপোনালোকৰ ভেৰিফাই হৈ থাকে, আৰু আপোনালোকে মন কৰিব যে এই চাকৰিটো 1 year প্ৰভিজনেল পিৰিয়ড থাকিব, কাৰণ 1 yearৰ পিছতহে আপোনালোকৰ পাৰ্মানেণ্ট মানে ফুল পাৰ্মানেণ্ট এপইণ্টমেণ্ট হ'ব। তো 1 yearলৈকে আপোনালোকে ক'ব নোৱাৰে যে কাৰ চাকৰি থাকিব কাৰ নাথাকিব। তো সেইকাৰণে গভমেণ্টৰ ফালৰ পৰা যিমানখিনি পাৰে ষ্ট্ৰিক্টলিটো চেক কৰিবই যে যোনেখিনি গ্ৰেজুৱেশ্যন পাছ কৰিছে যাতে গ্ৰেড 4 চাকৰিটো নেপাওক, আৰু যদি কিবা কাৰণত পায়ো যায় ইন ফিউচাৰ সিহঁতৰ বহুত প্ৰব্লেম হ'ব, যিবিলাক মানে তেহঁতৰ চাকৰি কৰ্মক্ষেত্ৰত আৰু মানে বিশেষকৈ বহুত প্ৰব্লেম হ'ব, আৰু সিহঁতে হয়তো চাকৰি হেৰুৱাব লাগিব পাৰে। তো যিমানখিনি গভমেণ্টে পাৰেতো গ্ৰেড 4ৰ চাকৰিটোত গ্ৰেজুৱেশ্যনখিনিক নিদিব, সেইটো মই ভালকৈ জানো। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন সিহঁতৰ ইণ্টাৰনেলি গোটেইখিনি কৰিব, সিহঁতে কোনোবা কলেজত পঢ়িছে নে নাই গোটেইখিনি তথ্য সিহঁতে লৈ কেনেহে এপইণ্টমেণ্টটো দিব। তো আপোনালোকে চিন্তা কৰিব নালাগে, SLRCয়ে যি মানে আপোনালোকৰ কাৰণে ভালকৈ এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰি কেনে যিখিনি যোগ্য কেণ্ডিডেট সেইখিনিকেহে চাকৰিটো দিব, আৰু গোটেইখিনি স্বচ্ছ নিকা পদ্ধতিতে হৈ আছে যেন মোৰ লাগিছে। তো গোটেইখিনি মেৰিট বেচিছতে পাব, হয়তো অভাৰলেপিঙৰ কাৰণে ভেকেঞ্চি থাকিব পাৰে, তাৰ কাৰণে হয়তো ছেকেণ্ড লিষ্ট আনিলেতো বহুতেই ভাল। ময়ো ৰিকুৱেষ্ট কৰিম চৰকাৰক, আপোনালোকেও ৰিকুৱেষ্ট কৰক। আৰু যদি নাহে তেনেহ'লে নেক্সট যি ভেকেঞ্চি ওলাব তাতেও অকণমান হিউজ ভেকেঞ্চি ওলাব, ADR নিচিনা নোলায়, ইমান 26,000 বা 11,000 বা 12,000 নোলায়, কিন্তু মানে এটা হিউজ ভেকেঞ্চি ওলাব। তো তাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ এতিয়াৰ পৰা কৰি থাকক, ভাগি নপৰিব। যিমানখিনি পাৰে আপোনালোকক ভিতৰৰ ফালৰ পৰা নিজকে উৎসাহিত কৰি কেনে আপোনালোকে পঢ়া শুনাত লাগি যাওক। যিমানখিনি পাৰে আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰক। এতিয়াৰ পৰা নকৰিলে পিছত কিন্তু আপোনালোকে সময় নাপাব। মই এই কথাটো বাৰে বাৰে কৈ আছোঁ, সময় থাকোঁতে প্ৰিপেয়াৰ কৰি লোৱা,
পৰীক্ষাৰ আগত গাই কিনে প্ৰিপেয়াৰ কৰিলে নহ'ব, কাৰণ আজিকালি কাট অফ মাৰ্ক বহুত হাই যায়, প্ৰিপেয়াৰেশ্যন লেভেল বহুত বেছি, চবেই প্ৰিপেয়াৰেশ্যন কৰে ভালকৈ। চ' আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰা আৰম্ভ কৰি দিয়ক, হতাশ নহ'ব। ৰিজাল্ট দিছে, কেইদিনমান বেয়া লাগিব, টাইমৰ লগে লগে আপোনালোকেও পাহৰি যাব, কিন্তু প্ৰিপেয়াৰেশ্যনটো বন্ধ নকৰিব। সদায় 2 ঘণ্টা 3 ঘণ্টা যিখিনি পাৰে সদায় ৰেগুলাৰলি কনচিষ্টেণ্টলি আপোনালোকে প্ৰিপেয়াৰেশ্যন কৰি যাওক। কনচিষ্টেণ্টলি বহুত ডিপেণ্ড কৰে, ৰেগুলাৰ ষ্টাডি যোনে কৰিছে সিহে ছাকচেছ হ'ব পাৰিছে। ৰেগুলাৰ ষ্টাডি নকৰিলে আপোনালোকৰ মনত নাথাকে আৰু বস্তুবিলাক এটা বস্তুৱে পিছলৈ গৈ 2-3 বাৰ 4 বাৰ বাজত পঢ়ি থাকিব লগা হয়। তো সেইকাৰণে কনচিষ্টেঞ্চিভাৱে ৰেগুলাৰলি আপোনালোকে 2 ঘণ্টা পাৰে 3 ঘণ্টা পাৰে যিখিনি সময় পাৰে কনচিষ্টেঞ্চি ৰেগুলাৰলি আপোনালোকে পঢ়ি থাকক, আপোনালোকে ফল পাবই। তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে ৰাখোঁ। হয়তো আপোনালোকে মই যিখিনি বুজাব খুজিছোঁ আপোনালোকে বুজি পাইছে, আপোনালোকৰ কমেণ্টটো জনাব। মই ৰিকুৱেষ্ট কৰিলোঁ কমেণ্টখিনি আপোনালোকৰ সঁহাৰি পাই মই বহুত ভাল লাগিছে। আগৰ ভিডিঅ'টোত যিমানখিনি কমেণ্ট কৰিছে, যিমানখিনি আপোনালোকে মোক সঁহাৰি জনাইছে, মোৰ ভিডিঅ'টো আঁকোৱালি লৈছে, তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক। এনেকৈ সদায় ছাপোৰ্ট কৰি যাব, আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ মন্তব্যবিলাক শুনি মোৰ ভাল লাগে আৰু আমি ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ। তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে ৰাখোঁ। নেক্সট ভিডিঅ'ত নেক্সট টপিক লৈ আহিম। তো আপোনালোকে চাই থাকিব টিউশ্যন ছাৰ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক দবাই দিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ লগৰবিলাকক। আৰু নতুন যদি চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই ৰাখোঁ, নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে। ধন্যবাদ।